নমস্কাৰ, মই শ্ৰী কনকলতা বৰুৱা দাস। আজি মই সপ্তমমান শ্ৰেণীৰ অসমীয়া ব্যাকৰণৰ জটিল বাক্য সম্পৰ্কীয় এটি প্ৰশ্ন যুগুতাই আনিছোঁ। তাৰ আগতে মই অলপ কথা ক'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল শুনিবা। জটিল বাক্য বা কমপ্লেক্স সেন্টেন্স কৰিবলৈ যাওঁতে আমি তিনিটা কথা মন কৰিব লাগিব। প্ৰথমটো হ'ল বাক্যটোক আমি দুটা অংশত উলিয়াই ল'ব লাগিব। এটা হ'ল প্ৰধান বাক্য আৰু আনটো হ'ল অপ্ৰধান বাক্য, অৰ্থাৎ ইণ্ডিপেণ্ডেণ্ট ক্লজ আৰু ডিপেণ্ডেণ্ট ক্লজ। এতিয়া এই দুটা ভাগত উলিয়াই লওঁতে আমি কি কৰিব লাগিব? দুয়োটা ভাগৰে অৰ্থাৎ বাক্যাংশ দুয়োটাৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছেনে নাই সেইটো আমি চাব লাগিব। লগতে 3 নম্বৰতে আমি কিছুমান শব্দ প্ৰয়োগ কৰি জটিল বাক্য গঠন কৰিব পাৰি। সেই শব্দবোৰ হ'ল যি, সি, যেনে, তেনে, যদি, তেন্তে, যেতিয়া, তেতিয়া আদি। এই শব্দবিলাক আমি প্ৰয়োগ কৰিব লাগিব। এতিয়া আমি প্ৰশ্নটোলৈ আহোঁ। ইয়াতে দিছে প্ৰশ্নটো, ক অংশৰ লগত খ অংশ মিলাই জটিল বাক্য ৰচনা কৰা। এতিয়া 1 নম্বৰতে ক অংশত কি আছে? এইজন সাধু মানুহ, তেওঁ সকলোকে ভাল ব্যৱহাৰ কৰে। এতিয়া জটিল বাক্য গঠন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? লিখিব লাগিব যিজন সাধু মানুহ, তেওঁ সকলোকে ভাল ব্যৱহাৰ কৰে। দুটা ভাগত আমি উলিয়াই লৈছোঁ। এইটো হৈছে আমাৰ অপ্ৰধান বাক্য আৰু এইটো হৈছে আমাৰ প্ৰধান বাক্য। এই দুটা ভাগত উলিয়াই লৈছোঁ এনেদৰে কমাৰে। তাৰপিছত সেই শব্দবিলাক মই যিটো ক'লোঁ, সেই শব্দবিলাক যি, সি, যেতিয়া, তেতিয়া, যেনে, তেনে, এইটো আমি ইয়াৰে এটা ব্যৱহাৰ কৰিছোঁ। হৈছে। তাৰপিছত 2 নম্বৰটো আছে সূৰ্য অস্ত গৈছে, এইটো পশ্চিম দিশ। তেনেদৰে আমি দুটা ভাগত উলিয়াই ল'ব লাগিব। যি দিশত সূৰ্য অস্ত যায় সেইটো পশ্চিম দিশ। এইটো আমাৰ অপ্ৰধান অংশ আৰু এইটো হৈছে প্ৰধান অংশ। এনেদৰে উলিয়াই লৈছোঁ। আকৌ সেই শব্দ যি, এই শব্দটো আমি প্ৰয়োগ কৰিছোঁ। 3 নম্বৰতে আছে আমি ভাৰতীয় লোক, আমি ভাৰতত থাকোঁ। ইয়াতো আমি তেনেদৰে যিসকল লোক ভাৰতত থাকে তেওঁলোক ভাৰতীয়। এনেদৰে দুটা ভাগত উলিয়াই লৈ সেই শব্দবিলাকৰ এই শব্দটো আমি ব্যৱহাৰ কৰিছোঁ যি। তাৰপিছত 4 নম্বৰটো চাবা, মিছা কথা নক'বা, কোনেও বিশ্বাস নকৰিব। জটিল বাক্যত আমি লিখিছোঁ যদি মিছা কথা কোৱা তেন্তে কোনেও বিশ্বাস নকৰিব। এই শব্দ যদি, তেন্তে, সেই শব্দবিলাকৰ আমি এই দুটা ইয়াতে ব্যৱহাৰ কৰিছোঁ। তাৰে যিকোনো এটা হ'লেও আমি ব্যৱহাৰ কৰিবই লাগিব এই শব্দকেইটাৰ। তাৰপিছত দুটা ভাগত উলিয়াই লৈছোঁ এনেদৰে। তাৰপিছত 5 নম্বৰতে আছে ৰাতিপুৱাইছে, পূব ফালে বেলি উদয় হয়। আমি লিখিছোঁ যেতিয়া ৰাতিপুৱাই তেতিয়া পূব ফালে বেলি উদয় হয়। ইয়াতো আমি দুটা ভাগত উলিয়াই লৈছোঁ। এইটো অপ্ৰধান অংশ আৰু এইটো হৈছে প্ৰধান অংশ। আৰু যেতিয়া তেতিয়া এই শব্দ দুটা আমি প্ৰয়োগ কৰিছোঁ। মুঠতে যি, সি, যদি, তেন্তে, যেতিয়া, তেতিয়া, যাৰ, তাৰ, যেনে, তেনে, এই শব্দকেইটাৰ যিকোনো এটা হ'লেও আমি জটিল বাক্যত ব্যৱহাৰ কৰিবই লাগিব। এইখিনি হৈছে আজিলৈ। আৰু যদি কিবা আছে তোমালোকৰ তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব পাৰা। ধন্যবাদ।